নমস্কাৰ বন্ধু বান্ধৱীসকল মই অন্য এটা মিনি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱেতো গমেই পায় ডিচেম্বৰ জানুৱাৰী মাহত কিমান যে মেলা লাগি থাকে। তাকে আমি যোৱাকালি গৈছিলোঁ খানাপাৰাত হৈ থকা সৰস মেলা চাবলৈ। প্ৰথম গৈ আমি ইয়াতে খালোঁ ৰাজস্থানৰ এইটো হেনো ফেমাছ লাচ্ছি কেচেৰ লাচ্ছি। তাত নাৰিকল আৰু কেচেৰ মিলাই দিছে, টেঙা মিঠা সোৱাদৰ, বহুত ভাল লাগিল। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, নতুন বস্তু যে ট্ৰাই কৰিবতো মনে যায়। তাৰপৰা তাত লাচ্ছি খাই কৈ আহি আমি খালোঁ চেল ৰুটিটো সকলোৱে গমে পায়, নেপালীসকলৰ ট্ৰেডিশ্যনেল ডিছ হয়। কোনে কোনে চেল ৰুটি খাই পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ দেই। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, মোৰ কিন্তু বহুত ভাল লাগিল। বিশেষকৈ তাৰ চাটনিবিধ খাই কিন্তু মোৰ বহুত ভাল লাগিল। তাৰপাছত চেল ৰুটি খাই আমি অলপ আগলৈ আহিলোঁ। আজিকালি মেলাততো এইকেইবিধ বস্তু নহ'লে নহয়নে বাৰু? মাছ পোৰা আৰু গাহৰি পোৰা, এইকেইবিধ বস্তু হ'লেহে মেলা লাগে। তাৰপৰা আমি মাছ পোৰা গাহৰি পোৰা খাই আকৌ আমি অলপ আগত আহি পাও ভাজি আৰু চলে ভাটোৰে খালোঁ।